Hello guys, welcome back to my YouTube channel. আজি লাইক বহুত দিনৰ মূৰত এটা vlog লৈ আহিছো মানে কেছটো কি আছিল বন্ধ আছিল অলপ ফুৰিবলৈ গৈছিলো অলপ মানে ইমানে এনজয় কৰিলো vlog চৰ কথা পাহৰি থাকিলো সো আজি ফাইনালি বহুত দিনৰ মূৰত মানে ওলাই আহিছো অলপ কেনা জুহাত গৈছিলো বাৰু কিন্তু জুহাত ইমান নুফুৰিলো কাৰণে vlog চৰ নবনালো আজি একেদিন আমাৰ 4 দিন বন্ধ হৈছে স্কুলটো এইফালে সোমাব লাগিব সো স্কুল বন্ধৰ কাৰণে মায়ে ক'লে বল আজি বুজি আৰু মামাৰ ল'ৰা ইয়াৰ আছে আৰু মামাৰ ল'ৰা সো ইউ যেটা ইয়াত আছে মায়ে ক'লে শিৱসাগৰখন ফুৰাই আনো তো আজি আহিছোঁ আমি শিৱসাগৰ মই আগতেও আহিছোঁ বাৰু বোলো যিকেইটা মেইন প্লেচ আছে সো তাত আজি ঘূৰিমগৈ আৰু ঘূৰাৰ কাৰণে মই ভাবিলোঁ ভ্লগ এটা বনাই দিওঁ আপোনালোকে চাগে আহিছে শিৱসাগৰ দেখিছে হ'লেও বলক ভ্লগটো চাই দিয়ক আৰু এনেই লাইক কৰিব ছাবস্ক্ৰাইব কৰিব চব কৰিব পাৰিলে শ্বেয়াৰো কৰিব তো ফাৰ্ষ্ট আহিছোঁ আমি শিৱদৌল দেখিছে বেক চাইডে শিৱদৌল সো বলক এতিয়া ভিতৰলৈ যাওঁ শিৱদৌলৰ তো ইয়াত দেখিছে চাৰিওফালে চাকি তাকি দোকান আছে আচলতে শিৱদৌল মই আগতে আহিছোঁ এৰিয়াটো খুব মানে পিচফুল বহুত মজা লাগে আপুনি যেতিয়া ভিতৰত বেজেয়া মোৰ মা আছে বেক চাইডে দেখিছে চ' ভিতৰত যেতিয়া বহি থাকিব ন লাইক কি মানে ফিল আহে আৰু বিন্দাছ কুল মানে আবেলি সময়ত সন্ধিয়া পৰত আহি বেছি ভাল লাগে হ'লেও আমাৰ টাইম আজি ইমান নাই কাৰণে দুপৰীয়া আহি গৈছোঁ আৰু তো বলো ভিতৰত যাওঁ এতিয়া দিছ ইজ এণ্ট্ৰেঞ্চ এইফালেদি সোমাব লাগে এইফালে ভিতৰলৈ গ'লে ওপৰদৌল শিৱদৌলৰ ওপৰত আপোনালোকে সেইটো দেখিছে সোণৰ কলহটো কলহ মানে ঘটি আছিলে মা কলচি একে কথা আৰু তো দেখিছে এৰিয়াটো দেখিছে মানে আগতেও দেখিছে হ'লেও ফুল নিচিঙিব আৰু নুচুব ফুল চিঙা মানা আছে সেইফালে এটা স্মল দৌল আছে সেইকাৰণে সেই চাইডে বেঞ্চ আছে মনত আছে মই স্কুল ট্ৰিপত আহোঁতে বহিছিলোঁ তো ব'লক ভিতৰলৈ যাওঁ তো সোমাই ইয়াত আহি জোতা ভিতৰলৈ যাবলৈ খুলিব লাগিব ভিতৰলৈ নাযাওঁগৈ জোতাযোৰ খুলিব মন নাই মানে হ'লেও ব'লক চাই লওঁ ভিতৰত যাওঁ নে নাযাওঁ ইয়াত দেখিছে বহুত মানুহে চাকি জ্বলাইছে নিজৰ মনৰ ইচ্ছা মাগিছে মায়ে জোতা খুলি ভিতৰলৈ যাব মানে মায়ে চেণ্ডেল খুলিব আমাৰ জোতা মন যোৱা নাই খুলিবলৈ হ'লেও ব'লক আহিছোঁ যে এতিয়া ভিতৰৰ পৰা এপাক আহোঁগৈ ভিতৰত গুচি আহিলোঁ খুলি দিলোঁ আৰু জোতা আহিছোঁ যেতিয়া অ'কে মাৰিছোঁ ফটো ৰ'বা যেনেকৈ ভিতৰলৈ সোমাই যাব লাগে সেইফালে ভিতৰত দেখিছে কি ধুনীয়া মানে এৰিয়াটো মানে বহি মেলি লৈছে ইয়াত বলক এইটো ভিতৰলৈ মই আজি ফাৰ্ষ্ট টাইম আহিছোঁ মই আগতে এবাৰো অহা নাছিলোঁ ভিতৰলৈ ইয়াত যদি ভ্লগ কৰা মানা আছে মই নাজানো কেমেৰা অনা হ'লেও মই চলাই আছোঁ এইফালেদি ভিতৰলৈ সোমাই যাব লাগে চাইড ব'লক এইফালে চাওঁ কি আছে চ' এইটো দেখিছে ভিতৰত এটা শিৱলিংগ আছে নন্দী চ' ভিতৰত মানা আছিলে কেমেৰা হ'লেও মই লৈ গ'লোঁ একো নাই দিয়ক তাৰপৰা আহি গ'লোঁ ভিতৰৰ পৰা আহি এতিয়া আমি চাইডত যাম এইফালে এইটো চাইডে লেটছ গ' এনেকৈ ধুনীয়াকৈ খাই আছে কবুতৰ আহ কৈছিলোঁ গুচি গ'ল চাওক ফুলখিনি ইমান বিউটিফুলি আছে শিৱদৌল ৰুখ দেই বস্তুটো চ' এইফালে মাৰিলোঁ অকল মাহঁতৰ ফটোৰ ধান্দা অকল ফটো মানে চ' গাইজ দেখিছে কি ধুনীয়া মানে চ' গাইজ সেইখিনি বেঞ্চ দেখিছে মই যিবোৰ বেঞ্চৰ কথা কৈছিলোঁ এইটো হৈ যায় শ্ৰী শ্ৰী দুৰ্গা দেৱীৰ দল ইয়াৰ ভিতৰত নাযাওঁ এইফালে এজন শুই আছে বেক চাইডে গেটৰ তলা পুখুৰীটোৰ সৈতে কি ধুনীয়া এটা দৃশ্য ফুল চিল আৰু মানে মাছ ঢেৰ আছে আপোনালোকে দেখিছেনে নাই ইয়াত কেমেৰাত চাগে ওলোৱাকৈ নাই মোৰ কিন্তু বহুত মাছ লিটাৰেলি কৈছোঁ মা এইটোৰ নাম কি আছিলে মা এইটোৰ নাম কি আছিলে জয়সাগৰ নে শিৱসাগৰ এইটো হেৰি শিৱসাগৰ এইটো পুখুৰী শিৱসাগৰ পুখুৰী মাছ বহুত ইয়াত
কেমেৰাত চাগে মোৰ ইমান ভাল কোৱালিটি নহয় কাৰণে আপোনালোকে ধৰিব নোৱাৰিব কিন্তু যদি আহে মানে আপোনালোকে দেখিব ইয়াত লিটাৰেলি বহুত মানে মাছ মই সঁচা এটা কৈছোঁ এইটো চাওক এৰিয়াটো খুব মজা এইটো বহুত ডাঙৰ পুখুৰী একদম এইটো চাইডত শিৱদৌল কোনটো মাছ অঁ এইটো এটা এইটো 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 এইখিনি একদম চাইডতে ফাৰ্ষ্টতে অকণমানিকৈ ইয়াত অকণমান মাছ সেইটো এটা মাছ নেকি নেজানো গাইছ ক'ত আছে আছে মুঠতে মাছ ধেৰ আছে চকু দি ধৰিব পাৰি বাট সেইটো সেইটো কেমেৰাত ঘপককৈ নোলায় S23 আল্ট্ৰা লাগিব সেইটোলৈ যাম ৰ'ব গাইছ তাত যাম লগকেইটা নামি যাওঁ এইফালেদি তলফালে এবাৰ ৰ'ব দেখাইছোঁ আপোনালোকক ধুনীয়াকৈ মোৰ ফাদাৰ ৰৈ আছে আগৰ পৰাই চ' গাইছ দিছ ইজ শিৱসাগৰ পুখুৰী চাওক বহুত দও আছে সাঁতুৰি চাগে মজা লাগিব কিন্তু সাঁতুৰিলে মৰি যাম চ' গাইছ এইটোৱে শিৱসাগৰ পুখুৰী মাছ চাওক গাইছ মানে কিমান ডাঙৰ মাছ দেখিছে নাই একদম বিগ ওৱান চাওক কিমান ডাঙৰ একদম ক্ল'জলি আপোনালোকৰ লুক দেখাই দিছোঁ আইফোন থকালে ভিতৰতে ভৰাই দিলোঁ ইয়াত মানুহে ব্ৰেড চেড দি আছে খাবলৈ মাছবোৰ ইয়াতে সেইকাৰণতে আছে তাত চাওক একদম মজা এইট চাৰ এইবোৰ চাওক এইফালেও আছে কাছ আছে হেনো ইয়াত এইটো এইটো শাল মাছ এতিয়া ৰংঘৰলৈ আহিছোঁ কাউণ্টাৰত বৰ ভিৰ আছিলে টিকেট যেনে তেনে লৈছোঁ লৈ মেলি বেক চাইডে আহিছে মোৰ ৰংঘৰ আছে বেক চাইডে মানুহে ফটো মাৰি আছে ইয়াত দেখিছে কিবা এটা মনুমেণ্ট আছে মানে ষ্ট্ৰাকচাৰ এটা বনাই থোৱা আছে ইয়াত এদিন কিবা এটা পাতিছিলে হপায় বিহুৰ কিবা হয়তো এয়া বোলক ৰংঘৰ ভিতৰলৈ যাওঁ বহুত বেয়া লাগিছে কিবা বাঁহৰ এগাল বনাই থৈ দিছে এই বস্তুবিলাক আচলতে ঠিককৈ থ'ব লাগে ন বিহু গ'ল লগালগ সেই কৰিব লাগে এনেকৈ থাকিলে আহি ভাল নালাগে ন উপায় নাই বোলক এনেকৈ ভিউটো চাব লাগিব ৰংঘৰ ওচৰ পালোহি ইয়াৰ ৰঙা ফুল দেখিছে ফুলখিনি বিৰাট ধুনীয়া লাগিছে এইবোলে মানে ফটো তুলিছে ৰিল বনাইছে এই তোৰ ফটো মই ভ্লগ বনাই লওঁ যি কৈ থাক এইটো দেখিছে ৰংঘৰ চাৰাউণ্ডিংছটো এনেকুৱা আঁতৰ হৈছে ৰংঘৰৰ বেক চাইড ওপৰ যাম বোলে এতিয়া বোলক ওপৰলৈ যাওঁ এইটো চিৰি ষ্টেপ এইটো এনেকৈ ওপৰলৈ এইফালে উঠি আহিলোঁ আহি এইটো ওপৰ ফ্ল'ৰ মানুহে ভ্লগ বনাই আছে এইটো চাওক গাইছ এইফালে চাওক এইটো ৰং ৰহস্যবোৰ চাইছিলে আৰু লগালে এতিয়া ৰংঘৰ ওপৰত আহিছিলোঁ আৰু এইটো বহুত বেয়া কথা দিছে নাই এইবোৰ B+ আৰু এইবোৰ আখৰ বুলি থকা
চ' এইবিলাক নকৰিব গাইছ মানে বহুত বেয়া কথা এইটো বহুত আগৰ দিনৰ যিটো প্ৰাচীন বস্তু এইবোৰ বেয়া হ'লে বেয়া লাগে না যি হ'লেও য'তে ত'তে লিখা অকল মানুহৰ নাম লিখা তেওঁ দেখিছে যি টি কথাবোৰ এইদৰে লিখিব লৈছিলে মই ৰখাই দিছোঁ ইয়াক আহি গ'লোঁ ফাইনেলি ইয়াত তলাতল ঘৰ এইটো ইয়াৰ সুৰংগকেইটাত গৈ মজা লাগিব চাগে কিন্তু বন্ধ কৰি দিলে আৰু তলাতল ইয়ালৈ আগতে আহিছোঁ মই এবাৰ স্কুল ট্ৰিপত আহিছোঁ লোকেশ্যনটো মজা আছে চাওক দুইফালে অপেন এৰিয়া ফুল অপেন পথাৰ টাইপৰ গৰুৱে ফ্ৰীতে এণ্ট্ৰেঞ্চ মাৰি দিছে চাওক VIP গৰু টিকেটটো আই থিংক ইয়াত ল'ব লাগিব এইটো চাওক মানে আমাৰ ওচৰত ফোনপে' আছিলে ইয়াত ফোনপে' টিকেট নহয় কেছ আছে কেছো নহয় গতিকে কেছ নথকা কাৰণে এতিয়া ভিতৰত নোসোমাওঁ আকৌ গাড়ীত গৈ আকৌ মোবাইল আনি গুগল পে' গৈ মাথা চাথা বেয়া হৈ গৈছে গৰমত চ' বাহিৰৰ পৰাই দেখাই দিছোঁ আজি ভিতৰত নাযাওঁ আৰু বাদ দিয়ক